Hey guys, welcome to my YouTube channel Sajodi X Vlogs. আজি গৈ আছোঁ গোলাঘাট ফিজিকেল টেষ্ট আছে আসাম পুলিচৰ ABUB সেইকাৰণে গৈ আছোঁ। এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, কিয়নো আজি এই ভিডিঅ'টোত ABUBৰ ফিজিকেল টেষ্টত কেনেকৈ ৰানিং কৰিব লাগে সকলোবোৰ ইনফৰমেশ্যন আপোনালোকক এই ভিডিঅ'ৰ যোগেদি দিয়া হ'ব। তো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। সেইকাৰণে বাইক কেলৈ তালে নিছে, ইয়াতে থওঁ। তো গাইজ পাই গ'লে সি লগৰী জেং পুলিচ এজত ইণ্টাৰভিউ হয়। তো এইটো সোমাব লাগিব, তাত ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। তো তাৰ ভিতৰলৈ যাম। গাইজ লাইন ধৰি আছোঁ। ভাত হজম নাই হোৱা। চব লাইন আপোনালোকে দেখিছে, এনেকৈ লাইন পাতি আছোঁ আৰু কি ক'ব। ভিতৰত যি হয় দেখা যাব। ব্লগিং ব্ৰ, বেষ্ট অফ লাক, বেষ্ট অফ লাক। তো এতিয়া আপোনালোকে দেখিছে ভিতৰত এনেকৈ ভেৰিফিকেশ্যনৰ কাৰণে লাইন পাতি আছোঁ। ইপিনে লং জাম্প মাৰি আছে যিসকলে ৰানিঙত ৰ'ল। লং জাম্প মাৰি সিহঁতে চিন আপ মাৰিব। কেইবাখন সমীয়ে ফোন কৰিছে ৰ। মোক কমল তো আমাৰ যি গ্ৰুপৰ হাইষ্ট পাইছে তনু মৰাং, তেওঁ পাইছে 52 পইণ্ট। কিমান পালি? 52 পইণ্ট, 52.14। কি তোমাৰ ইমান বেছি নম্বৰ পোৱা কাৰণটো কি? কৈ দিয়া আকৌ, তেতিয়াহে জানিব ন বাকী ল'ৰা জাগে। এনেই তুমি কিমান টাইম প্ৰেক্টিছ কৰা হ'লে? প্ৰেক্টিছ কেনেকৈ কৰা তুমি? হয় নেকি? এতিয়া যিসকলে দিব, তুমিতো আজি দিলা ন, যিসকলে দিব সেইসকলৰ বিষয়ে কি ক'বা তুমি? কৰিব নালাগে, নিজৰ মতে কাকো চাব নালাগে। ধন্যবাদ তোমালে। কেলা হৰাইছা বুলি নকওঁ কেলে। চব ল'ৰাসকল এইবোৰ ওলাই আহিছে কাগজ লৈ। আমাৰ নিউটন কেনেকুৱা? ভাল ন? জয় জয়। আপোনালোকক একদম মজা বস্তু দেখাইছোঁ চক। দাদা এইটো কি কয়? হা দিয়া বেগটো ল। ইয়াতে 5টো আছে দে, মোৰ 5টো আছে নে চাওঁ। টেঙাটো যে বাচিম মই। তো গাইজ ফাইনেলি আসাম পুলিচৰ ফিজিকেল টেষ্টত পাছ কৰিলোঁ। আপোনালোকে চাগে মোৰ কাগজখন লেফ্ট চাইডৰ চুকত দেখিছে।
কিমান পালোঁ কি কথা। তো মই ইয়াতে কথা এটা কওঁ আপোনালোকক, যিসকলে ফিজিকেল টেষ্ট এইবাৰ দিব, তোমালোকে ভয় কৰিবলৈ কোনো দৰকাৰ নাই। প্ৰেক্টিচ কৰি থাকা। যেতিয়া ঘৰত প্ৰেক্টিচ কৰা তেতিয়া তোমালোকে যদি 16 পাক কণ্টিনিউ মাৰি থাকা, টাইমটো কোনো দৰকাৰ নাই টাইমৰ, 16 পাক যদি কণ্টিনিউ মাৰি থাকা, নিশ্চয় তোমালোকে যেতিয়া টেষ্ট দিবলৈ যাবা সেই টেষ্ট দিয়া টাইমত নিশ্চয় সোমাবা। কিয়নো মই যেতিয়া প্ৰেক্টিচ কৰিছিলোঁ ঘৰৰ ফিল্ডত, তেতিয়া মই কণ্টিনিউ 16 পাকেই দৌৰিছিলোঁ। টাইমটো যেতিয়া চাইছিলোঁ কিন্তু মই তেতিয়া টাইমত সোমোৱা নাছিলোঁ। 16 পাক দৌৰোঁতে মোৰ 15 মিনিট 16 মিনিট তেনেকৈ টাইপৰ মোক টাইম লাগিছিলে। তো মই নিজৰ কনফিডেন্টটো এৰি দিয়া নাছিলোঁ যে মই নোৱাৰিম বুলি। তথাপি মই কণ্টিনিউ দি আছিলোঁ 16 পাক। তো সেই 16 পাক কণ্টিনিউ দিয়াৰ কাৰণে আজি মোৰ টেষ্টত ছাকচেছ হ'ল বুলি মই ভাবোঁ। তো আপোনালোকেও নিজক পেলাই নিদিব, 16 পাক কণ্টিনিউ দৌৰি থাকিব। লাগিলে টাইমত আপোনালোকে ঘৰত সোমাই বা নোসোমায়, কিন্তু ইয়াত চাব আপোনালোকে টাইমৰ মতে সোমাবই। কিন্তু ইয়াত 16 পাক আপোনালোকে জুচ দিব। এতিয়া বাকী নাজানো আৰু নাম আহিবনে নাহে, ৰিটাৰ্ণ দিবলৈ পাম নে নাপাম, কিন্তু যুদ্ধখন কৰিলোঁ। আপোনালোকে যেতিয়া ফিজিকেল টেষ্ট দিবলৈ সোমাব তেতিয়া সিপিনে ঘূৰি ফুৰি নাথাকিব, নিজৰ মতে থাকিব। কিবা জুচ লৈ যাব, ভৰিবোৰ অকণ ফ্ৰী কৰি থাকিব। তেনেকৈ ঘৰত ৱাৰ্ম আপ কৰে, তেনেকৈ কৰি থাকিব অকণমান। তো চাব নিশ্চয় পাৰিব। বাকী লং জাম্পটো আৰু চিন আপডাল আপোনালোকৰ কথা। তো মই ৰানিংটোৰ মোৰ ফালৰ অভিজ্ঞতাৰ পৰা আপোনালোকক জনালোঁ। তো অল দ্য বেষ্ট গাইজ, আপোনালোকে ভালকৈ দিব। আশা ৰাখিলোঁ সকলোৱে ভাল হয় যাতে। মোৰ যদি চেনেলৰ কোনোবা ছাবস্ক্ৰাইবাৰে পুলিচৰ ফিজিকেল টেষ্ট এইবাৰ দিব, তো তেওঁলোকে কমেণ্ট কৰি মোক প্লিজ জনাব। তো গাইজ ব্লগটো আজি ইমানতে সমাপ্ত কৰোঁ। আজিৰ ব্লগটোত ইমান একো নাছিলে, জাষ্ট আপোনালোকক ইনফৰ্মেশ্যন দিলোঁ যে কেনেকৈ দৌৰিলে আপোনালোকে ফিজিকেল টেষ্টত পাছ কৰিব। তো যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্ট কৰি জনাব। ধন্যবাদ ইমান সময় মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে। থেংক ইউ।